Hi friends, good evening friends. Welcome back to my YouTube channel. মই জুতিকাই আজি আপোনালোকলৈ লৈ আহিছো আন এটা ভিডিঅ' হাকৰ সকলো কুশলে আছে মই মোৰ লাষ্ট যেটো ভিডিঅ' আছিলে সেই ভিডিঅ'টোত আপোনালোকক এঞ্জেল নাম্বাৰ কেনেকৈ ইউজ কৰে তাৰ ওপৰত নেক্সট ভিডিঅ'ত জনাম বুলি কৈ আছিল সো আজি হেতু টপিকস লৈ আগবাঢ়িছো যে এঞ্জেল নাম্বাৰ কি আৰু ইয়াক কেনেকৈ ইউজ কৰা হয় তো মোৰ সকলো ফ্ৰেণ্ডছকে এটাই অনুৰোধ যদি আপোনালোক মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত প্লিজ জনাব দেই আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মই আৰু আপোনালোকক কিবা হেল্প কৰিব পাৰো নেকি আৰু দ্বিতীয়তে আৰু এটা কথা প্লিজ হে সাবস্ক্ৰাইবৰ কাষত থকা যে টিলিঙাটো প্লিজ বজাই দিবলৈ নাপাহৰিব কিন্তু তো আহক আমাৰ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই কালি আপোনালোকক সুইচাইডৰ দুটা এঞ্জেল নাম্বাৰ দিছিলোঁ আজি সেই এঞ্জেল দুটাৰ নাম্বাৰ ওপৰতে মই আপোনালোকক ক'ম যে এঞ্জেল নাম্বাৰ আচলতে কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় আচলতে এঞ্জেল নাম্বাৰ হৈছে আমাক এঞ্জেলে দিয়া কিছুমান নাম্বাৰ এই নাম্বাৰবিলাকৰ ইমান হাই ফ্ৰিকুৱেন্সি ভাইব্ৰেশ্যন থাকে যে সেই নাম্বাৰবিলাক আমি ব্যৱহাৰ কৰি পেলাই আমাৰ যিকোনো সমস্যা আমি সমাধান কৰিব পাৰোঁ নাম্বাৰবিলাক সদায় লিখিব লাগে আমি দেই এতিয়া আমি আপোনালোকক ক'ম যে এঞ্জেল নাম্বাৰ কালি মই কৈছিলোঁ আপোনালোকক দুটা এঞ্জেল নাম্বাৰ দিছিলোঁ সুইচাইডৰ তো এঞ্জেল নাম্বাৰ কেনেকৈ ব্যৱহাৰ কৰিব এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰাৰ বহুত পদ্ধতি আছে আপোনালোকে একেলগে সেই গোটেইকেইটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে প্ৰথম কথা এঞ্জেল নাম্বাৰবিলাক আপোনালোকে মানে দেহৰ যিকোনো অংশত ব্লেক বা ব্লু পেইন দি পেলাই লিখিব লাগে প্ৰথমতে এটা হেতু আৰু দ্বিতীয়তে এঞ্জেল নাম্বাৰ আপোনালোকে বহুত ব্যৱহাৰ কৰিব পাৰে এবাৰতে কেইবাটাও বেমাৰৰ এঞ্জেল নাম্বাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু দ্বিতীয়তে আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এঞ্জেল নাম্বাৰটো আপুনি এডোখৰ কাগজত ধৰক এডোখৰ কাগজ দেখা পাইছে সকলোৱে ইমানটো সাইজৰ এটা কাগজ লৈ ল'ব এই কাগজত আপোনালোকে এঞ্জেল নাম্বাৰবোৰ লিখিব এনেকৈ মই যেনেকৈ লিখিছোঁ ন সেই ধৰণে প্ৰথম এটা লিখিব আপোনালোকৰ বেমাৰৰ লগত ৰিলেটেড এঞ্জেল নাম্বাৰ তাৰপিছত ছেকেণ্ড ইয়াত লিখিব এটা লিখি পেলাই এই এঞ্জেল নাম্বাৰটো মানে আমি খোৱা পানীৰ গিলাচটো এইটো এনেকৈ আছে ন ইয়াৰ ওপৰত আপোনালোকে ধৰক টেবুলত থ'লে এঞ্জেল নাম্বাৰটো কাগজৰ টুকুৰাটো থৈ পেলাই তাৰ ওপৰত পানী থ'লে পানী 5 মিনিট থ'লে পানীৰ গ্লাছটো আৰু পানী ভৰ্তি গ্লাছ এটা বা আপুনি বটলত পানী ভৰাই লৈছে সেই পানী ভৰ্তি বটলটো ইয়াত থ'লে থোৱাৰ পিছত 5 মিনিট থোৱাৰ পিছত সেই পানী গোটেই দিনটো এঢোককৈ আপোনালোকে খাই থাকিব আৰু ই মানে কি ঔষধৰ নিচিনা কাম কৰিব আপোনাৰ যি বেমাৰ হৈছে সেই বেমাৰৰ ডক্টৰে যি মেডিচিন দিছে সেই মেডিচিনবিলাকো এনেকৈ কাগজত নাম্বাৰ লিখি পেলাই আপোনালোকে মেডিচিনখিনি তাৰ ওপৰত ৰাখি পেলাই 5 মিনিট পিছত সেই মেডিচিনবিলাক খাব পাৰে ভাত খোৱাৰ আগত ভাতৰ কাঁহীখন এঞ্জেল নাম্বাৰৰ ওপৰত ৰাখি পেলাই আপোনালোকে তেনেকৈ খাব পাৰে আৰু দ্বিতীয়তে যদি মানে নন ৱৰ্কিং পেৰত মানে ভৰিত লিখিব লাগে এইটো তেতিয়া বেছি ফাইদা হয় এইটো নন ৱৰ্কিং ভৰি কোনটো হয় আমাৰ যদি আমি সোঁহাত ব্যৱহাৰ কৰোঁ মানে সোঁহাতেৰে যিবিলাক মানুহে বেছি কাম কৰে সেইসকল মানুহে বাওঁ ভৰিত লিখিব আৰু যিসকল মানুহ লেফটি হয় বাওঁহাতেৰে লিখা মেলা কৰে বাওঁহাতেৰে বেছি কাম কৰে সেইসকল মানুহে সোঁ ভৰিত লিখিব তেতিয়া মানে বেছি ফাইদা হয় এইটো আৰু দুটা আঙুলি ব্যৱহাৰ কৰি বা এটা আঙুলি ব্যৱহাৰ কৰি হাৱাত লিখিব পাৰে এঞ্জেল নাম্বাৰটো ধৰক এঞ্জেল নাম্বাৰ 111 তেনেকৈ লিখিব পাৰে এঞ্জেল নাম্বাৰটো আপুনি এনেকৈ লিখি পেলাই এইটো চাই লওক এনেকৈ লিখিব এটা লাইন লিখিলে এইটো যেনেকৈ গেপ দিয়া আছে তেনেকৈ গেপ দি লিখিব এনেকৈ লিখি পেলাই ৰাতি যদি আমি শুওঁ ন আমাৰ গাৰুৰ তলত মানে থৈ দিব পাৰে এনেকৈ বহুতকেইটা পদ্ধতি গোটেইকেইটা পদ্ধতি একেলগেও আপোনালোকে কৰিব পাৰে তেতিয়া বেছি ফাইদা হয় আৰু এই নাম্বাৰবিলাকৰ মানে যিটো ভাইব্ৰেশ্যন আছে নহয় আচৰিত হ'ব মই মাজতে মোৰ এজন ফ্ৰেণ্ডক দিছিলোঁ তাৰ কিবা সমস্যা এটাৰ কাৰণে মোক কৈছিলে মই তাক এঞ্জেল নাম্বাৰটো দিলোঁ ক'লোঁ যে তুমি এনেকৈ মানে বডি পাৰ্টছত লিখি লোৱা এনেকৈ হাতত ইয়াত লিখি ল'ব পাৰে ইয়াত এনেকৈ লিখিব পাৰে ভৰিত লিখি ল'ব পাৰে তো তাক ক'লোঁ যে তুমি কোনেও নেদেখা জেগাত লিখি লোৱা ক'লা পেইন দি সি লিখি পেলাই তাক মই সেই কাৰ্ডত তেনেকৈ মানে কাৰ্ডত লিখি পেলাই তাক ক'লোঁ যে তুমি পানী থৈ পেলাই খোৱা
সি পানী 5 মিনিট থৈ খালে পানীৰ মানে টেষ্টটো সি বেলেগ পাইছে তাৰপিছত সি মোক লগালগ ফোন কৰিছে ফোন কৰি পেলাই কৈছে যে পানীৰ টেষ্টটো মানে ইমান মিঠা লাগিছে কিবা এটা ভাল লাগিছে খাই পেলাই সি লগালগ মানে ভাবিছে যে এই নহয় এইটো মোৰ মনৰ ভ্ৰম নেকি সেইটো টেষ্ট কৰিবৰ কাৰণে সি কি কৰিছে ফিল্টাৰৰ পৰা বেলেগে মানে পানী লৈ পেলাই খাইছে তো ফিল্টাৰৰ পানীখিনি যেতিয়া খাইছে তাৰ টেষ্টটো সি বেলেগ পাইছে আৰু এই এঞ্জেল নাম্বাৰৰ ওপৰত যিটো গ্লাছ ৰাখিছিলে গ্লাছ ৰাখি পেলাই যেনেকৈ মানে যিটো পানী খাইছিলে তাৰ টেষ্টটো কমপ্লিট সুকীয়া সি মানে নিজে ভাবিবলৈ বাধ্য হৈ গৈছে ৱাও এই নাম্বাৰকেইটাৰ মানে ইমান এটা পজিটিভ ভাইব্ৰেশ্যন আছে চ' এঞ্জেল নাম্বাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে আজি আপোনালোকে গম পালে আৰু আপোনালোকৰ সকলোৰে যি সমস্যা আছে সেই সমস্যাবিলাকৰ ওপৰত মই এঞ্জেল নাম্বাৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে মোক প্লিজ কমেণ্টত জনাব যে কি বেমাৰৰ এঞ্জেল নাম্বাৰ লাগে কি সমস্যা আৰু যিকোনো ধৰণৰ সমস্যাৰে আমাৰ এঞ্জেল নাম্বাৰ আছে তো মই জনাবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব আৰু যি সমস্যা আছে প্লিজ মোক কমেণ্টত জনাই দিব আৰু মই তেতিয়া সেই সমস্যাবিলাকৰ এগেইনষ্টত যিবিলাক এঞ্জেল নাম্বাৰ আছে সেইখিনি দিবৰ কাৰণে মই চেষ্টা কৰিম তো থেংক ইউ ফ্ৰেণ্ডছ আৰু শেষৰবাৰ আকৌ অনুৰোধ কৰোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ